ঘৰতে মদৰ ৰমৰমীয়া বেহা বিজেপি ৱাৰ্ড মেম্বাৰৰ আবকাৰী বিভাগৰ অভিযান ঘৰৰ পৰাই জব্দ বিলাতী সুৰা খুদ বিজেপিৰ ৱাৰ্ড মেম্বাৰে নিজ ঘৰতে চলাই আহিছে বিলাতী সুৰাৰ ৰমৰমীয়া বেহা সুৰা বিক্ৰী কৰি নগাঁৱত আবকাৰী বিভাগৰ অভিযানত জালত পৰিল বিজেপিৰ ৱাৰ্ড মেম্বাৰ বিলাতী সুৰা অবৈধভাৱে বিক্ৰী কৰা এই ৱাৰ্ড মেম্বাৰজন হৈছে নগাঁৱৰ হেনচুৱা গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ মেম্বাৰ তুলন দাস নগাঁও আবকাৰী বিভাগে দাসৰ ঘৰত অভিযান চলাই বুজন পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় নগাঁৱৰ পৰা পৰিস্মিতা শইকীয়াৰ ৰিপৰ্ট অসম সংবাদ